এই কেলা এম পি পট্টিটো মেক্স কৰিব পাৰিলে ভাল আছিল। MP40 মেক্স করবি র শিখর হাবাই পয়সা নহয় শিবাল কি কৰি আছা হে? গেম খেলে আছো কি গেম? ফ্রি ফায়ার তহঁতে ফ্ৰী ফায়াৰ খেলতে যাব মোৰ চা মোবাইল গেম খেলে কত পইচা কামাইছো তহঁতে ফ্ৰী ফায়াৰত পইচা খাদা মই চা কত পইচা কামাই আছো। তই দিয়ে গেম তোর পৰা পয়সা কামা আমাকো নেদাকে এইটো গেম এইটো নৰবি তহঁতে মই আগৰ পৰা শিকি আছো না এতিয়া টান আছে তহঁতৰ গুচিয়ে যাব পইচা মই কিবা কৰি কামাও আৰু। তই গাড়ী চাড়ী এখন নলাই কে ইমান পইচা গাড়ী এখন ল'ম বুলি ভাবছো চাও কি হ'ব এখন ল'বা লাগব গাড়ী মোৰো নাই এখন ল'ম বুলি ভাবছো আৰু। পাৰ্টি দিব লাগিব দেই এইগিলা পাৰ্টি হ'ব পাৰ্টি পুৰা বিন্দাছ পাৰ্টি আমি চবে খাম। কি কৰিছা এই যোনে গেম খেলাৰ কথা কৈছে পইচা কামোৱা তাকে চাই কি গেম বই লৈছো বহে আমার বই গেম নাই এর কথা আমার সদা শুনি থাকো তুমি দেদি লোক কে লাগছে কিয় এনে মোৰ লগে লাগবে নৰে কে তোর মাইরে বাপে মোক সদা কয় তই বোলে জুয়া হলে দেখা ধৰি বহি মোবাইলত কোনে কৈছে মাইরে দেখি মোক সদা কয় মই জুৱা খেলাও তাচ খেলা তোৰ তাতে ক'ব লাগা কি আছে কচোন। নহয় তই খেলা খেলো তই এন্ধৰ দুকু কিয় বহি লৈছে কাষত এন্দেতো মোৰ লগত থাকে এতিয়া সদায় তন্ধুক যদি আজি পেয়াৰ লগত দেখো চাবি মাইৰে ৰুচিৰ আগত কৈ দিম দে নাখুদি দে আজি পাই নাথাকিবি এর লগ আজি বেলা লাগবে নরা নৰা ইগলে বোলে বেয়া গেম মই মোবাইলতো পাইছো র আজিৰ পৰাই নালগো দে এন্দে আজি গেছি একদিন চাব যেতিয়া পইচা কামে গাড়ী চাড়ী ল'ম একদিন চাবা লাগব মই ক'লো আজি এটা 5,000 টকা হ'লে অমেন কম টাইমত কম প্ৰফিট ভাল লাগিল দে হিন্দী পইচা হ'ল প্ৰায় এনেকৈ সদায় যদি ক'ব পাৰ আৰু কি লাগে 4,000 টকা আজিও 10টা হ'লে প্ৰায় এনেকৈ যদি সদায় হয় কথা নাই গাড়ী এখন লয় নেকি পইচা এবাৰ ভালে হিন্দি হ'ল তাকেতো কাজ পুলু দেখি নাকে কথা চথা পাতা নাই বহুত দিন কথা পাতোৱা এইতে বহুৱা আজো এইটো কাজু নে ঐ জোনাই গেলে তন্দে ৰ গেছি ৰ তন্দে তো ইমান ধনী হৈ গেলি বচোন গাড়ী চাড়ী লৈ উৎপাত এই গাড়ী মানে কি আৰু সিদিনা মই তহঁতক কৈছিলে মোবাইল পইচা কামা গেমটোৰ কথা তহঁতে দুইদিনা তাৰ মতে গুচিয়ে গেলি আহি দেখা নাই এই এখন গাড়ী লৈছে এবাৰ 4 চকীয়াখন লোৱাৰ কথা আছে যদি এবাৰ পইচা আহে আৰু মই তহঁতৰ লগত বহি থাকবে টাইম নাই মই যাওঁ দে মোৰ কাম এটা আছে দে জোনাই ৰচোন ৰ গেছি ৰ গাড়ী চাড়ী লৈ উৎপাত গোটাই কিয় একদিনা মই খাইছিলে আজি দেখছে নাই গাড়ী চাড়ী লৈ তই মোক মাত্ৰ লাজ পোৱা নাই চাই লাখ অলপ গেমে খেলাও ৰ পইচা চইচা কমে আছি ইয়ে শেষ যাবাল গোটা বা পইচা গুচি গেলে কায়ে বেংকৰ পৰা গেম খেলা বেংকতো 1 টকা পইচা নহৈছি গাড়ীখনো ল'লো বেকাৰ কি কৰা যায় গাড়ীখন ভাল বেছিয়ে দিয়া নেকি পিছত এখন গাড়ী আকৌ লৈ ল'ম ভাল চাই গাড়ী হেল্ল' দাদা গাড়ী এটা নাছিলে
মানে আন্দে বেছি দিন নহ'লে এই মোৰ অলপ প্ৰব্লেম হৈছে বেছিব লাগিছিল ল'বনে অঁ এই এক গেলি আহকচোন এইটো কি বুলি কয় পুলিম হোক গেলি অঁ এই ভিতৰফালে পুলিম হোক গেলি অঁ দে বহুত টাইম হৈছে এখন নাহিলে বহুত ৰখলোঁ দেই তই গাড়ীখনৰ কাৰণে ফোন কৰিছিলি ঐ বহুত দেৰি কৰিলে দেখোন মই বহুত টাইম ৰখলোঁ তাকেতো গাড়ীখন টিপটপ আছে তাকে গাড়ীখন বেছি দিন হোৱা নাই মানে অলপ প্ৰব্লেম আছে কাৰণে বেছি দিয়া হ'ল গাড়ীৰ দাম কিমান কৰিছে দাম 35 এটা কৈছোঁ এতিয়া আৰু দিব আৰু 35 দিবা নোৱাৰো 30 যদি হয় লওঁ নহ'লে মই যাওঁ 30 দিবি আৰু 30 দিম যদি হয় মই পইচা মাৰি দিওঁ দে 30 এটা দে আৰু অনলাইনত দিব নেকি অনলাইনে দিম মোৰ তাত কেছ নাই অনলাইন এইখন স্কেনাৰতে দে আহিছে এই চাবিটো ল আৰু দে যাওঁ। দে যাব আৰু আৰু দে, গেম আছে খেলে না? থাকবি বাল গাড়ী বেচা পইচা এতিয়া গোটাই গুচি গ'লে ক'ত পাই পইচা পাই যাম গেম খেলা ঘৰ বান্ধা মাটি ইণ্টিয়ে দি দিওঁ দি লাভ হ'লে এবাৰ বেলেগ জেগাত মাটি কিনা যাব ঠিকাত আকৌ ফোন কৰোঁ হেল্ল' অঁ এই দিনা যে গাড়ীখন বেচিলে মই অঁ এই অলপ মাটি আছিলে অঁ পোতা মাটি মই ঘৰ বান্ধিম বুলি ভাবিছিলোঁ আৰু বেচিব লাগিছিল অঁ আহিবচোন ইফালে একবাৰ তই মোক ফোন কৰিছিলি কিয় এই ফোন মানে মাটি ইণ্টি দিব লাগিছিলে এই হিন্দী মাটি এই পুৰা পোতা আছে মাটি ইণ্টি মই ঘৰ বান্ধিম বুলি ভাবিছিলোঁ এই পইচা লগা হ'ল কিমান দাম কৈছে কিমান মানে আজিকালি মাটিৰ দামটো জানাই বহুত হৈ আছে কিন্তু কৈছোঁ একবাৰ কিমান কৈছে 35 লাখ এটা দিবি যা আৰু 20 লাখ দিব পাৰিম কাৰণ আজিকালি তাৰমানে বাৰিষা চিজন পৰিছি নে দাম 20 কমছি। এটা কৰবি আৰু 1 লাখ এটা দিবি 21 কৰি 20 লাখে দিম যদি হয় মই কিনিম আৰু গধূলি কাগজ চাগজ ৰেডি ৰাখিম যদি নহয় মই নৰিম কিনিব কাগজ মানে কি কাগজ মোৰ অনলাইনতে আছে অনলাইন মই কাগজ অনলাইন নহয় মই সেইগিলা বিশ্বাস নকৰোঁ ঘৰত যাম বঢ়িয়া কাগজ চাগজ দিম 20 লাখ টকাত মাটি বন্দবস্ত কৰিম হ'ব না কওঁ যদি হয় মই কিনিম নহ'লে নিকিনো কি কৰিবি দে আৰু মোকো পইচা লাগে হ'ব আৰু পিছে গধূলিতো আমাৰ তাক গেলি যাবি দে পিছে দে মই যাওঁ মাটি ইণ্টিটো বেচিলোৱে এই 20 লাখটো আগবাৰতে মাৰ দিম এক নাহি পাৰ যি হয় দেখা যাব আৰু 5 ছেকেণ্ড আছে কেলা 20 লাখ টকা গুচি গ'ল কেলা তই এনেকুৱা হ'লে তোৰ ঘাগতে কেনে অৱস্থা আছিল এই নহয় কি কবি গেমত গোটা খাবা পইচা গুচি গ'ল তই মোক কৈছিলি সঁচা কথাই মই তোৰ কথা শুনিব লাগিছিল তোক মই সেইকাৰণে আগতে কৈছিলোঁ হ'ব দে আৰু কি কৰিম এই দে আজি পাই যি হ'ল তই ভালকৈ কাম চাম কৰি খাবি মাৰি ৰুটিত চাবি আজি পাই যোৱা চোৱা নেখেলবি দে এই আজি পৰা লাগা হ'লে মই দুখত খাম কিন্তু যোৱা বোলা বস্তু নেখেলা দেখছে মোক ধ্বংস কৰি দিলা আজি পৰা কাণত ধৰিছোঁ মই যোৱা নেখেলা দে আৰু